গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ গমাৰিগুৰি পঞ্চায়তৰ পুলিবাগানস্থিত নৱজ্যোতি চক্ৰপাণী নামঘৰত দিনজোৰাকৈ সোণালী জয়ন্তী উৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়। তাৰ লগত সংগতি ৰাখি দৈয়াং ৰত্ন মহেন বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত শংকৰদেৱৰ প্ৰৱৰ্তিত পালনাম বৰ্তমান যুগৰ প্ৰেক্ষাপটত ইয়াৰ ভূমিকা শীৰ্ষক সভাখন উদ্বোধন কৰে ভদেশ্বৰ বৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰজত কাকতিয়ে। সুৰেন্দ্ৰনাথ কাকতিৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ পদ্মনাভ উন্মোচন কৰে গোলাঘাট জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি পুনা শইকীয়াই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দদেৱ গোস্বামী। সভাত মেৰাপানী থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আব্দুল জলিল আদি কৰি কেইবাজনো বিশিষ্ট ধৰ্মীয় প্ৰাণ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইফালে আজি সন্ধিয়াৰ পৰা দক্ষিণ পূব গোলাঘাটত কেন্দ্ৰীয় পালনাম আৰম্ভ হোৱাৰ লগতে উক্ত পালনামৰ সামৰণি পৰিব 22 ফেব্ৰুৱাৰীত। নবীন নীলকশ্যামং নীলেন নিবরলোচনং পল্লভী নন্দং বন্দে কৃষ্ণং। 7:30 বজাত চৰিত্ৰ বনাইছে আৰু 8 বজাত বৃক্ষৰোপণ, তাৰপৰা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে 10 বজাত। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰি আমি গুৰু আলহী কৰি আনি নামঘৰ উপস্থিত কৰাই আমি এতিয়া ধৰ্মালোচনী সভা আৰম্ভ কৰিছোঁ। ধৰ্মালোচনী আৰম্ভ কৰাৰ পাছতে সন্ধিয়া 6 বজাত নাম প্ৰসংগ আছে। নাম প্ৰসংগৰ পাছতে আমাৰ হবিষ্যন্ন আহাৰ গ্ৰহণ কৰিব আৰু হবিষ্যন্ন গ্ৰহণ কৰাৰ পাছত ৰাতিপুৱা 6 বজাত আমাৰ পালনাম আৰম্ভ হ'ব, পালনাম চৰ্চা হ'ব। সেই পালনামলৈ আমি দৈয়াংবাসী ৰাইজক সকলোকে আদৰে নিমন্ত্ৰণ জনাইছোঁ উদযাপন সমিতি।